ইনভাৰ্টাৰৰ বেটাৰীত কিমান পানী ভৰাব লাগে আপুনি জানেনে? আপুনিও কৰি আছে নেকি ভুল? সৰু এটা তথ্যৰ অভাৱত বহু ব্যৱহাৰকাৰীয়ে ইনভাৰ্টাৰৰ বেটাৰী নষ্ট কৰে। আপোনাৰ লগত যাতে এনেকুৱা নহয়, আজি আমি আপোনালোকক জনাম যে ইনভাৰ্টাৰৰ বেটাৰীৰ বাবে কিমান পানীৰ প্ৰয়োজন। যদি আপুনি এতিয়াও ইনভাৰ্টাৰৰ বেটাৰী ভৰোৱাৰ সঠিক পৰিমাণৰ পানী নাজানে, তেন্তে আজি আমি আপোনালোকক ইয়াৰ বিষয়ে বিতংভাৱে ক'ম, যাতে আপুনি আপোনাৰ ইনভাৰ্টাৰৰ বেটাৰীটো সুস্থ কৰি ৰাখিব পাৰে। ইনভাৰ্টাৰৰ বেটাৰীত কিমান পানী ভৰাব লাগে? বিভিন্ন ধৰণৰ বেটাৰী আৰু ইয়াৰ নিৰ্মাতাসকলে ইনভাৰ্টাৰ বেটাৰীত পানীৰ সঠিক পৰিমাণ নিৰ্দিষ্ট কৰিবলৈ নিৰ্দিষ্ট নিৰ্দেশনাৰ প্ৰয়োজন হয়। সাধাৰণতে ইনভাৰ্টাৰ বেটাৰীত পানীৰ মাত্ৰা তলত দিয়া ধৰণে পৰীক্ষা কৰিব পাৰি। সূচক লাইন বা মাৰ্কাৰ। আপুনি বেটাৰীৰ সন্মুখ বা ওপৰৰ এটা সূচক লাইন বা মাৰ্কাৰ দেখিব পাৰে, যিয়ে আপোনাক কয় যে কিমান পানী ভৰাই ল'ব লাগে। এই তথ্য আপুনি বেটাৰীৰ কাষত পাব পাৰে। সাধাৰণতে বেটাৰী ভৰোৱাৰ বাবে ডিষ্টিল্ড বা ডিমিনাৰেলাইজড পানী ব্যৱহাৰ কৰাটো ভাল। প্ৰস্তুতকাৰকৰ নিৰ্দেশনাসমূহ অনুসৰণ কৰক। আপোনাৰ বেটাৰীৰ নিৰ্মাতাই প্ৰদান কৰা নিৰ্দেশনাসমূহ কঠোৰভাৱে অনুসৰণ কৰক। তেওঁলোকে আপোনাক বেটাৰীত পানী যোগ কৰাৰ সঠিক পৰিমাণ আৰু পদ্ধতিৰ বিষয়ে তথ্য প্ৰদান কৰিব। দুলনীয় হাইড্ৰমিটাৰে বেটাৰী এচিডৰ মাত্ৰা জুখিবলৈ সহায় কৰিব পাৰে, যাৰ ফলত আপুনি বেটাৰীত যোগ কৰিবলগীয়া পানীৰ সঠিক পৰিমাণ নিৰ্মাণ কৰিব পাৰে। বেটাৰীত সঠিক পৰিমাণৰ পানী বচাই ৰাখি আপুনি বেটাৰীৰ আয়ুস আৰু কাৰ্যক্ষমতা বৃদ্ধি কৰিব পাৰে আৰু ইনভাৰ্টাৰক সঠিকভাৱে কাম কৰাত সহায় কৰিব পাৰে।